নাম সুদামন ব্ৰাহ্মী, তেখেতৰ নামটো ইয়াত লিখা আছে। আপোনালোকে এবাৰ চাওক, ইয়াত তেখেতসকলৰ পৰিয়াল যি এখন কাগজ। হাই হেল্ল' নমস্কাৰ, টিপি টেবুল চেনেললৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। আচলতে আজি আমি গৈ আছোঁ কমলপুৰ সমষ্টিৰ সোণাপুৰত থকা ৰায়পাট অঞ্চলৰ এটি অঞ্চললৈ, আৰু সেই বিশেষ অঞ্চলটোলৈ আমি এইকাৰণে যাব ওলাইছোঁ। আৰু ইয়াৰ বিষয়ে আচলতে মোৰ লগত আছে আমাৰ মদন দত্ত ছাৰ। সকলোৱে জানে, এইকেইদিন মোৰ ভিডিঅ'ত আপোনাক দেখাই পাই আছে। ছাৰ, আমি এই যে অঞ্চলটোলৈ যাম, সেই অঞ্চলটোত ছাৰ আমি কোন বিশেষ ব্যক্তি আৰু এটা বিশেষ ঘৰ আৰু এটা বিশেষ অঞ্চললৈ গৈ আছোঁ। এইকাৰণে অসমৰ এটা বিশেষ অঞ্চল বুলি কৈছোঁ। আপুনি অকণমান কওকচোন ছাৰ ইয়াৰ বিষয়ে অকণমান। চেপ্তি গাঁৱৰ, কামৰূপ জিলাৰ চেপ্তি গাঁৱৰ মানে এটা দলৰি পৰিয়াল, আহোম ৰাজত্বকালৰ দলৰি পৰিয়ালৰ বিখ্যাত দলৰি লোকনাথ ভট্টাচাৰ্যৰ সুযোগ্য সন্তান ধীৰেন্দ্ৰ ভট্টাচাৰ্য ছাৰ, তেখেতৰ ঘৰলৈ আমি গৈ আছোঁ। তেখেতসকলক উমানন্দ দেৱালৰ দলৰি আছিল, আৰু এই অঞ্চলৰ এগৰাকী বিখ্যাত আৰু প্ৰখ্যাত ব্যক্তি, তেওঁৰ সুযোগ্য সন্তান ধীৰেন্দ্ৰ ভট্টাচাৰ্য ছাৰ দলৰি হৈ থকা অৱস্থাত তেখেতসকলৰ পৰিয়ালত ৰজাৰ বা ৰাজকীয় কিছু সা সম্পদ আমি দেখিবলৈ পাওঁ, থকা বুলি শুনিবলৈ পাওঁ। গতিকে আমি সেইগৰাকী ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকৰ ঘৰত থকা সামগ্ৰীসমূহ ৰাইজৰ মাজত পৰিচিত কৰাৰ উদ্দেশ্যেৰে আমি তালৈ আগবাঢ়িছোঁ। ছাৰ, আমি আৰু এটা কথা, ছাৰ, এই হীৰেণ ভট্ট ছাৰ আছে নহয় জানো, এই আমাৰ এই যে 22 গাঁও অঞ্চলত আচলতে সকলোৱে তেখেতক এজন কৃতি শিক্ষক হয়ে, কিন্তু তেখেত তাৰোপৰি গীতিকাৰ, সুৰকাৰ, আৰু লগতে তেখেতে বিভিন্ন ধৰ্ম আলোচনী সভাবিলাকত তেখেতক দেখা যায়। ইয়াৰ বিষয়ে ছাৰ অকণমান আপুনি কওকচোন, মানে তেখেতৰ অকণমান। তেখেতৰ ঘৰলৈ গৈ আছোঁ। তেখেতে এগৰাকী কৃতি শিক্ষক, বোকাখাটগাঁও হাইস্কুলৰ পৰা তেওঁ শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। তেখেতে সেইবাবে এগৰাকী বিশেষ হিচাপে গীতিকাৰ হিচাপে তেখেত খ্যাত। তেখেতৰ গীতসমূহ এসময়ৰ অনাতাঁৰ শিল্পী, প্ৰখ্যাত শিল্পী অক্ষয় কুমাৰ বৰ্মন, লোকগীতৰ সাধক অক্ষয় বৰ্মন, তেখেতৰ যিবিলাক গীত গাইছিল, গোটেইসমূহ গীত তেখেতে ৰচনা কৰিছিল। মানে লোকগীতৰ সাধক, আমাৰ অসমৰ জনপ্ৰিয় লোকগীতৰ সাধক অক্ষয় বৰ্মনৰ যিসকল গীত আছিল, সেই গীতসমূহ ৰচনা আছিল আমাৰ হীৰেণ ভট্টাচাৰ্য ছাৰ, নহয় জানো? আৰু তেখেতৰ বিষয়ে বহু নজনা কথা আমি জানিম। আৰু সেই ঘৰখন আচলতে অসমৰ একমাত্ৰ এখন গাঁও, আৰু যিটো মানে উমানন্দৰ যে দলৈ, নহয় জানো, মানে শেষৰখন গাঁও বুলি ক'ব পাৰি, মানে দলৈ মানে স্বীকৃতি পোৱা অসমৰ শেষৰখন গাঁও। আৰু সেই গাঁওখনলৈ আমি গৈ আছোঁ, আৰু তাৰ গোটেই পৰিৱেশ, ছাৰৰ গোটেই ঘৰৰ পৰিৱেশ, ছাৰৰ বিষয়ে কিছু নজনা কথা জনাম। আৰু সেই ঘৰখন যে আমাৰ উমানন্দৰ যি আমাৰ দেৱালয় আছে, সেই দেৱালয়ৰ যে এখন যিটো দেৱালয় প্ৰথা মানে দলৈ প্ৰথা চলিছিলে নহয়, আৰু সেই দলৈ মানে শেষৰখন গাঁও বা শেষৰখন ঘৰ বুলি ক'ব পাৰি। তেওঁৰ তাত কি আপুৰুগীয়া সম্পদ তেওঁলোকে ৰাখি থৈছে, আৰু সেইখিনি আপোনালোকৰ মাজলৈ দেখুৱাৰ উদ্দেশ্যে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো এবাৰ চাব, আৰু তেখেতৰ ঘৰত সেই বস্তুখিনি আচলতে আমি মানে চাম, আৰু লগতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন আমি তেখেতৰ ঘৰলৈকে গৈ থাকোঁ। বলক। আচলতে আমি এতিয়া আহি পাইছোঁ পানীটেমাৰ এই চেপ্তি অঞ্চল, আৰু আপোনালোক কৈছিলোঁ যে যিখন আচলতে অঞ্চল, আৰু শেষৰ গৰাকী আচলতে দলৈ উপাধিপ্ৰাপ্ত এখন ঘৰ, আৰু সেই গাঁওখনলৈ সেই চুবুৰীটোলৈ আহিছোঁ, আৰু ঘৰটো দেখুওৱা পাইছোঁ সোমাই এটা খুব সুন্দৰ এটা ঘৰ। আচলতে আজিকালি ছাৰ এনেকুৱা ধৰণৰ ঘৰ দেখিবলৈ খুব কমকৈ পোৱা যায়, যে এটা ঘৰ সোমাই যিটো তেওঁলোকে এটা সেই পুৰণি পৰম্পৰা ৰাখিছে ইয়াতে। ছাৰ, এইটো বাটচৰা বুলি কয়, বাটচৰা এনেকুৱা ধৰণৰ। আৰু ইয়াত সেয়াৰ সেই ঐতিহ্য, সেই বাটচৰা সেয়াৰ এতিয়াও তেওঁলোকে ধুনীয়াকৈ ৰাখিছে বাটচৰা, আৰু খুঁটাবোৰ আচলতে খুব সুন্দৰকৈ ৰাখিছে। এতিয়া আগত কাঠৰ আছিল নেকি? খাই পেলাই হয়, এই খুঁটাখিনি চেঞ্জ কৰিছে, আৰু এইটো এটা পৰিৱেশটো ঘৰটো, আৰু ইমান ধুনীয়াকৈ এই ঘৰটো ৰাখিছে। আৰু এইটোৱে হ'ল আমাৰ আটাইৰে পৰিচিত, সকলোৰে মৰমৰ হীৰেণ ভট্টাচাৰ্য ছাৰৰ ঘৰ। আৰু তেখেতসকলৰ ঘৰতে কিছু আপুৰুগীয়া সেই সম্পদ ৰাখি থৈছে, আৰু সেইখিনি সম্পদ আৰু এই ঘৰখন আমাৰ এই অঞ্চলৰ লগতে অসমৰ ৰাইজক দেখুৱাবৰ উদ্দেশ্যে আচলতে ইয়ালৈকে আমি আহিছোঁ ভিডিঅ'টো বনাবলৈ। আৰু মোক সহযোগ কৰিছে আমাৰ সকলোৰে চিৰ পৰিচিত, আৰু সকলোৱে জানে মোৰ ভিডিঅ'ত পাই আছে আমাৰ আটাইৰে মৰমৰ কৃতি শিক্ষক মদন দত্ত ছাৰ। ছাৰ, আচলতে আপোনাক ধন্যবাদ জনাইছোঁ যে আচলতে এনেকুৱা এখন খুব সুন্দৰ ঘৰ এটা পৰিৱেশ দেখুৱাই দিছে, আৰু এনেকুৱা নিৰিবিলি পৰিৱেশৰ মাজত এখন ঘৰ, আৰু এনেকুৱা ধৰণৰ বাটচৰা মই দেখুৱাব বিচাৰিছোঁ। বাটচৰাটো এবাৰ সুন্দৰকৈ দেখাই দিব লাগে। আজি নৱপ্ৰজন্মই জানক যে বাটচৰা কেনেকুৱা। আজি টিঙৰ বনাইছে, কিন্তু এতিয়াও যে সেই খেৰ
ইমান কষ্ট কৰি আনি তেখেতসকলে ইয়াত ঘৰটো ইমান ধুনীয়াকৈ ৰাখিছে আৰু সেয়া ইয়াৰ পৰিৱেশ আৰু ইমান ধুনীয়াকৈ ৰাখিছে আৰু এইফালে যিমানেই সোমাই আহোঁ ঘৰটোলৈ আৰু এটা আপুৰুগীয়া ঘৰ ধুনীয়াকৈ এটা ধুনীয়াকৈ ৰাখিছে আতুম টুকুৰি ঘৰটো ৰাখিছে আৰু ঘৰৰ সন্মুখত এনেধৰণে এটা ধুনীয়া বাগিচা লন ধুনীয়াকৈ বনাইছে এটা সুন্দৰ পৰিৱেশ আৰু ভিতৰলৈ যাওঁ ছাৰক লগ কৰোঁ আচলতে আমি এতিয়া উপস্থিত আছো সেই আচাৰ সম্ভাৰ এটা ঐতিহাসিক এখন ঘৰ আৰু যিগৰাকী ব্যক্তিৰ ওচৰত আপোনালোকক চিনাকি কৰি দিব ওলাইছো আচলতে সকলোৱে চিনিয়ে পাই থাকে ছাৰ প্ৰথমতে আপোনাক নমস্কাৰ জনাইছো আমাৰ সকলোৰে পৰিচিত সকলোৰে আদৰৰ সকলোৰে মৰমৰ আমাৰ ভট্টাচাৰ্য ধীৰেন ভট্টাচাৰ্য ছাৰ আৰু সকলোৱে জানে তেখেতৰ বিষয়ে মই আৰু সকলোকে পৰিচয় কৰা আচলতে হেৰিয়ে নহ'ব আৰু বহুত কথা আছে নজনা কথা জানিবলৈ আচলতে ছাৰৰ ওচৰলৈ আহিছিলোঁ সেইখনে ছাৰৰ ঘৰখন আৰু প্ৰথমতে ছাৰ আপোনাৰ এই যে বাটচৰা যিটো কনচেপ্ট ইয়াৰ পৰা আমি যাওঁ হয়তো বহুতে হয়তো দেখা নাই এনেকুৱা বাটচৰা আছে আপুনি কিমান ধুনীয়াকৈ ৰাখিছে তাৰ ইয়াৰ বিষয়ে অকণমান মোৰ এতিয়া তাৰমানে এইটো আচলতে যিটো সৌন্দৰ্য হয় সেইটো সৌন্দৰ্যটো আমি নিজেই ধ্বংস কৰিছিলোঁ তাৰমানে ইয়াত কাঠৰ খুঁটা আছিল হয় মটৰে দেখা পায় কাঠৰ খুঁটা আছিল হয় এই এনেকুৱা এইবিলাক মানে এই ফুল আছে দেখিছোঁ তাৰপৰা অৱশেষ সেইখিনি থাকিলগৈ হয় চাৰিটা খুঁটাত এনেকুৱা ধৰণৰ ফুল আছিল হয় তাৰে ওপৰত কাঠ আছিল কাঠৰ ওপৰত ছাল হয় আৰু ছালখন এনেকুৱা আছিল যে এটা আঙুলিৰ সমান ডাঙৰ ডাঙৰ বাৰীবিলাক ৰোৱাবিলাক হয় কামিবিলাক তাতকৈ সৰু হয় খুব মেহিকে চাফা হয় মানে এনেকুৱা ধৰণৰ ঘৰ আছিল এইটো হয় ওপৰৰ পৰা হাত হ'ব নোৱাৰে হয় ওপৰৰ পৰা কমাল দিব লাগে এনেকুৱা ধৰণৰ অৱস্থা এতিয়া ছাৰ এই যে খেৰবিলাক আপোনাৰ এইটোতো খেৰ খুব পাবলৈ খুব মানে দিগদাৰ নাই বহুত তথাপিও ইমান দূৰৰ পৰা আনিও আপুনি মই জানো যে আপুনি বহুত দূৰৰ পৰা খেৰ আনি এইটো ৰাখিছে এটা ঐতিহ্য আচলতে অসমীয়া পৰম্পৰা ধৰি ৰাখিব বিচাৰে তাৰ কাৰণে আপোনাক যথেষ্টখিনি ধন্যবাদ জনাইছোঁ আৰু ছাৰ আৰু এটা কথা আমি জানিব বিচাৰিছোঁ যে ছাৰ আমি যিখন ঘৰত আচলতে উপস্থিত আছোঁ এই ঘৰখন হয়তো বহুতেই জানে যে মানে কথাখিনি কিন্তু অসমৰ ৰাইজক আৰু এটা কথা জনাব বিচাৰিছোঁ আচলতে এইখন এটা দলৈ পৰিয়ালৰ এখন ঘৰ আৰু এই ঘৰখনৰ পৰাই হয়তো তেতিয়া উমানন্দৰ যিটো মানে দলৈ যিটো প্ৰথা আছিলে ইয়াৰ পৰাই হয়তো গোটেইখিনি পৰিচালনা হৈছিলে ছাৰ ইয়াৰ বিষয়ে অকণমান ছাৰ আপুনি অকণমান ক'ব আমাৰ তাৰমানে কি হ'ল আগত তাত কিছু দেউৰীবিলাক আছিল দেউৰী বুলি জনজাতি এটা আছে হয় এই জনজাতিবিলাকে উমানন্দ দেৱালয় কামাখ্যা দেৱালয় এইবিলাকত তেওঁলোকৰ আধিপত্য আছিল তেতিয়া তাৰমানে আমাৰ যেতিয়া চাব গৈ থাকোঁ তেতিয়া তাৰমানে হেৰি আহিল এই ব্ৰিটিছবিলাক আহিল হয় হেৰি কৰিলে তেতিয়া কি হ'ল তেওঁলোকে দেখিলে যে আচলতে ইয়াততো তেওঁলোক জনজাতি থাকিব নালাগে কিন্তু আমাৰ ঐতিহ্য যিটো আছে আমাৰ হয় সেইটোতো আমাৰ ইয়াত থকা যিটো হয় মানুহখিনি কৰিব লাগে হয় সেই বুলি তেওঁলোকে কৰিলে কি এই বংগদেশত এই নদীয়া শান্তিপুৰ তাৰ পৰা তালৈ পঠিয়াই দিলে তাৰ পৰা এজন পুৰোহিত অলপ শিক্ষিত পুৰোহিত এজন অনাৰ কাৰণে তেওঁলোকে হেৰি কৰিলে হয় গ'ল তেওঁলোকে পালেও এজন বয়সীয়া মানুহ পালে তেওঁৰ ল'ৰা ডেকা ল'ৰা এটা হয় হেৰি এজন নাম আছিল মই অকণমান পাহৰি যাওঁ হয় হয় কামদেৱ নামৰ এই দুজন ল'ৰা ডেকা ল'ৰা আৰু হয় তেওঁ আনি কৰি দেখি যে ইয়াত পুৰোহিত কৰিলে তাতে হয় দেউতাক আহিল তেওঁৰ অভিভাৱক হয় তাৰপিছত আমাৰ আহোম ৰজাই কৰিলে অলপ তেওঁৰ যিটো হেৰি আছিল এই গুৱাহাটীৰ থানাদাৰ বুলি কৈছে তেতিয়া তাৰমানে তেওঁক পঠিয়াই দিলে যে এই অঞ্চলত হয় ক'ৰবাত ভাল মাটি আছে নেকি য'ত দলৈ পৰিয়ালটোক দিব পাৰি মাটি থকা ঠাই তাত পুখুৰী চুখুৰী থাকিব তাত পথাৰ থাকিব খেতি বাতি এনেকুৱা ধৰণৰ ঠাই অলপমান লাগে অলপমান কিছুমান মাটি থকা সেই মাটিখিনি খাচ মাটি হওক বা কিবা নহওক আমি দলৈ পৰিয়ালটোক দান কৰি দিম এই বুলি তেওঁলোক আহিল আহি পেলাই পালে ইয়াতে 400 বিঘা মাটি পালে হয় মানে তেতিয়া 400 বিঘা মাটি পাইছে 400 বিঘা মাটি আছিল হয় সেই মাটিখিনি তেওঁ পচন্দ কৰিলে হয় আৰু তাত ইয়াত যিখিনি অলপমান ওচৰে পাজৰে মানুহ আছিল সেইবিলাকক ক'লে যে এনেকৈ ইয়াত পুখুৰী হ'ব ঘৰ কৰি দিম আমি হয় তাৰপিছত এইবিলাকত খেতি পথাৰ হ'ব হয় আৰু ইয়াত ৰায়ত থাকিব হয় মাটি হেৰিবিলাক খেতি বাতি কৰাৰ কাৰণে এইবিলাক থাকিব এনেকুৱা ধৰণৰ তেওঁলোকে তাৰমানে হেৰি দিলে আশ্বাস দিলে আশ্বাস দিয়াত তেওঁলোক আহি গ'লে হয় আহি পেলাই ইয়াতে এইবিলাক চালে চাই ভাল লাগিল ইয়াৰ পৰা ইয়াত ঘৰ চৰ কৰি দিলে তেওঁ পৰিয়াল আছিল হয় আগলৈকে আছিলে তাৰ পৰা আপোনালোকে চিফ্ট হৈ গ'ল তাৰ পৰা কৰিলে কি তেওঁ প্ৰশ্ন কৰিছিল যে আমি ইয়াৰ পৰা যাম কেনেকে ইমান দূৰ হয় তাৰ ব্যৱস্থা আমি কৰিম সেইবুলি হাতী দিছিল আপোনাক হাতীয়ে গৈছিল হাতী দিছিল হয় ডাঙৰ কৰিলে হাতী এটা দিলে আৰু ধৰি হাতীত উঠি যায় তাৰ কাৰণে বহুতো দিলে ইয়াৰ পৰা উমানন্দলৈকে হাতী দিছিল হাতী উঠি যায় মানে এইটো
মানে বহুত বছৰ আগৰ কথা তাৰপিছত সেই যিজন দলে আছিল তেওঁ মানে হেৰি তেওঁ ৰিটায়াৰ কৰিলে আৰু বেছি বয়সীয়া হ'ল। তাৰপিছত তেওঁলোকৰে সন্তান হয় তেওঁ ক'লে যে মই আৰু 60 ক'ত কৰিম, মোক এটা ঘোঁৰা দিলেই ভাল, মই চেকুৰি গুচি সোনকালে পাম। হয় তেতিয়া তেওঁলোকে এটা ঘোঁৰাৰ ব্যৱস্থা কৰি দিলে। সেই ঘোঁৰা এটা দিলে আৰু ঘোঁৰাটো গুচি যায় গৈ উত্তৰ গুৱাহাটীৰ পাৰঘাটত তাতে তেওঁ নামে। তাতে হেৰি আছিল নাৱৰীয়াবিলাক ঠিক কৰি থয়। এটা নাৱৰীয়া পৰিয়াল আছে, এতিয়াও আছে। নাৱৰীয়া মানে তেওঁলোকে নাৱেদি পাৰ কৰিব লাগিব। তাৰপিছত তেওঁলোকে তাৰ পৰা বহুত পইচা পায়, দৰমহা পায়। আৰু আমাৰ যিবিলাক ৰাইজৰ যাক হেৰি কৰে পুৰোহিতে হওক বা যিবিলাক পাৰ কৰি দিয়ে সেইবিলাকৰ ঘৰত আহি তেওঁলোকে হেৰি কৰে। তেতিয়া খেতি বাতি আছিল নহয়, আমি অলপ দেখিম খেতি বাতি আছিল নহয়, গতিকে তাত হেৰি কৰে তেওঁলোকে ধান নিব আহে। ধান মানে আমাৰ খেতিৰ ধান তেওঁলোকে কোনোবাই 2 পল্লা দিব, কোনোবাই 3 পল্লা দিব, এনেকুৱা ধান দিয়ে। আৰু তেওঁলোকে গৰু গাড়ী বা মটৰ গাড়ী লৈ আহে, ধানটো কালেক্ট কৰে, ইয়াত বস্তাত ভৰাই থয় আৰু এদিন আহি পেলাই সেইবিলাক হয়। আৰু এটা কথা ছাৰ, এতিয়া আমি মানে গম পাইছো বা অসমৰ ৰাইজে জানি ভাল পাব যে আপোনালোকৰ ওচৰত হয়তো এখন এনেকুৱা এখন কাগজ আছে, সেইখিনি ঔৰংজেব নহয় জানো, ঔৰংজেবে মানে চিল মোহৰ দিয়া এখন কাগজ বা আপোনালোকৰ ককাৰ হয়তো তাত নাম লিখাও আছে, লিপিবদ্ধ আছে, তেনেকুৱা কাগজো আপোনালোকৰ ওচৰত আছে। মানে সেইখিনি ছাৰ কি হিচাপত দিছিলে মানে সেইখন তাৰমানে মাটি যিটো দাম দিছিল, সেই দাম দিয়া মাটিৰ তেওঁ নথি দিছিলে। ঔৰংজেবে মানে দিছিল, ঔৰংজেবৰ মানে যি ইয়াত আছিল তেওঁলোকৰ সেইবিলাকে দিছিল। তাত কিন্তু ঔৰংজেবে তাৰ পৰা সেই কাগজখন আছিল, ঔৰংজেবে নিজৰ চিল চহী আছে, তেওঁৰ চিল আৰু তেওঁৰ চহী কৰা আছে। সেইখন কাগজ আছে। সেইখন এখন মানে অদ্ভুত কাগজ আছিল, চাব পাৰিম ছাৰ, দেখুৱাম। অদ্ভুত কাগজ আছিল। সেই কাগজখন কেনেকুৱা, এই কলৰ সৰু পাতটো যে এনেকে ওলাই, পাতটো মেলি দিলে তেনেকুৱা এটা হালধীয়া ৰঙৰ তেনেকুৱা এখন কাগজ। কাগজ বুলিব নোৱাৰি যেন গছপাত বা সেইখনে আছে আপোনাৰ ওচৰত? সেইখন নাই। সেইখন কি হ'ল, মোৰ পিতাৰ দিনতে সেইখন এই যিখন হেৰি আছে পুৰাণ বিভাগত সেইখন জমা দিয়া মানে ইয়াত হয়তো উই খাই পেলাব কিবা ভাল ভয় কৰিলে, সেইকাৰণে তাৰপিছত তেওঁৰ এজন হেৰি আছিল ধৰণী চৌধুৰী বুলি, তেওঁ তাৰ ডিৰেক্টৰ আছিল। পিতাৰ অলপমান বন্ধু হয়। তেওঁক মাতি দিলে, খবৰ দিলে, তেওঁ আহি পেলাই চাই চিতি পেলাই এইটোতো অমূল্য বস্তু, গতিকে এইটো আমি আপোনাৰ তাত থাকিব আমি দিব নোৱাৰো, এইটো আমি ৰেষ্ট্ৰ কৰিম, আমি সেইটো দিম আৰু কিন্তু আপোনালোকৰ তাতে মানে তাৰ প্ৰতিলিপি আছে, ৰাইজক দেখুৱাব পাৰিম, আমি পৰ্যায়ত দেখুৱাম ছাৰ। আৰু এটা কথা, আমি অকমান আপোনাৰ এই যিখিনি কনচেপ্ট ছাৰ, সেই ঘৰতটোতো ধুনীয়াই ছাৰ আপোনাৰ, আৰু দেখিলো বাচ্ছাও খুব ধুনীয়া। মানে আৰু এটা বস্তু দেখিছো, এই যে যিটো আপোনাৰ ধৰক লন বুলি ক'ব পাৰি, আগৰ যিটো মানে ব্ৰিটিছৰ দিনৰ ধুনীয়াকে আহে, এইটো ৰখাৰ কনচেপ্ট কেনেকে আহে? এইটো তাৰমানে এই বস্তুবিলাক নোহোৱা কৰি গৈছে আজিকালি, হয়তো নায়েই, মানুহৰ ঘৰত দেখাই নাপায়। এই বস্তুটো তাৰমানে আচলতে এইটো প্ৰকৃতিৰ দান। তেওঁ অলপমান দীঘলীয়া হয়, অলপমান ওখ হয়। তাৰপিছত ইহঁতে মোৰ ল'ৰাটো এনেকে কাটি চাফা কৰি দিয়ে, আকৌ এনেকুৱা আছে বস্তুটো, সেইটো দি এনেকে ইমান সুন্দৰ ৰাখিছে। আৰু সেইকাৰণে হয়তো ছাৰ আচলতে আপোনালোকে সকলোৱে জানে, আৰু বিশেষসকলে নাজানে তেওঁ জনাব বিচাৰে, সেইকাৰণে হয়তো ছাৰৰ মানে এই যিটো গীতিকাৰ যিটো ছাৰৰ যিটো মানে এটা হেৰি পাইছে, সেইকাৰণে খুব সুন্দৰ সুন্দৰ গান বা সুন্দৰ সুন্দৰ গীত আচলতে ইয়াৰ পৰা ৰচনা হৈ গৈ আছে। ছাৰ আৰু এটা পৰিচয় ছাৰ এগৰাকী খুব সুন্দৰ লিখক আৰু ধৰ্ম আলোচনা সমাবেশ ছাৰ ব্লগে পাই থাকো। আৰু ছাৰ গীতিকাৰ সুৰকাৰ হিচাপে আচলতে অসমৰ ৰাইজে জানে, আৰু আমি জানো যে আচলতে লোক সংস্কৃতিৰ সাধক তেখেত অক্ষয় বৰ্মন, সকলোৱে জানে অক্ষয় বৰ্মনৰ নাম। আৰু অক্ষয় বৰ্মনৰ সেই যিবিলাক বিখ্যাত গান আচলতে এই ছাৰে আচলতে সেইখিনি ৰচিছে। ছাৰ আপোনাক যথেষ্টখিনি ধন্যবাদ, নমস্কাৰ জনাইছো ছাৰ। আৰু আপুনি ইমান সুন্দৰ সুন্দৰ গীত আমাৰ অসমৰ ৰাইজক আচলতে উপহাৰ হিচাপে দিছে, আৰু এতিয়াও সেই লোকগীতৰ ভঁৰালখন আপুনি চহ কৰি ৰাখিছে। আচলতে যিখিনি কথা আপোনাৰ পৰা গম চাই যেতিয়া কয়, মোৰ আচলতে নিজৰে অকমান মানে এয়া লাগে যে ছাৰৰ ওচৰত মই কেনেকে কথাবিলাক সুধিম, কিন্তু তথাপি ভাল লাগে সেই নজনা কথাখিনি নতুন প্ৰজন্মক জনাৰ উদ্দেশ্যে আচলতে এইখিনি কথা সুধিব বিচাৰো। ছাৰ কেনেধৰণে ছাৰ মনলৈ আহিল যে গীত বা লোকগীত লিখিম বা গীতিকাৰ হিচাপে যাম, বা ইমান ধুনীয়া গীত, আচলতে পৰিৱেশটো লৈ গৈছেগে আপোনাক? পৰিৱেশটো পাইছো, মই কিবা কিবি পাইছো, ধৰা মোৰ অলপমান প্ৰাকৃতিক পৰিৱেশ আছে। আমাৰ আহি কয় যে আমি এটা সেউজীয়া দলং দেখা নোপোৱা হৈ গ'লে গুৱাহাটী, আমিতো এতিয়া মানে কংক্ৰিটৰ অৰণ্যৰ মাজত আছো, কিন্তু আপুনি ইমান সুন্দৰকে আছে, চাৰিওফালে গছ গছনি পৰিৱেষ্টিত, সঁচাই ভাল লাগে। এটা পৰিৱেশ ইমান এতিয়াও চৰাই মাতি আছে, আৰু ইমান নেচাৰেল বিউটি এটা, চাৰিওফালে গছ,
নিম গছৰ পৰা আদি কৰি খুব সুন্দৰ সুন্দৰ গছবিলাক আছে আৰু সন্মুখতে এনেকুৱা এটা নামঘৰ ধুনীয়াকে আছে ছাৰৰ বিষয়ে সেই গীতৰ বিষয়ে কথা পাতিম যিটো নামঘৰৰ সন্মুখত আছে আমি এটা প্ৰণাম জনাইছো হয় ছাৰ এই যে নামঘৰটো আপোনালোকৰ এই যিটো এইটো পুৰণি নামঘৰ নহয় জানো এই ঘৰটো নতুন আগতে এটা খেৰী ঘৰ আছিল আৰু সেইটো অলপমান বেলেগ ধৰণৰ বাৰী কৰা আছিল এই ঠাই নষ্ট কৰি পেলালে তাৰপিছত কৰিলে কি পিতাই এইটো পকা টকা কৰি পেলাই খেৰী এইটো হেৰি কৰি দিলে আগতে কি আছিল এইবিলাক তৰ্জাও ঠিক নহয় বাঁহৰে চচলা কৰি বুলি কওঁ আমি সেইবিলাকৰ ঘৰ আছিল আৰু ছাৰ এই যিখন মানে সিংহাসন বুলি কয় হয় সেই সিংহাসন ছাৰ বহুত ঐতিহ্য এইখন সিংহাসনৰ বহুত ঐতিহ্য আছে তাৰমানে এইখন বোধহয় এতিয়াৰ পৰা প্ৰায় 60 বছৰ আগৰ এইখন মানে 600 বছৰে এখন সিংহাসন আপোনালোকৰ ঘৰত আছে সকলোৱে এবাৰ জানক যে আচলতে আমাৰ অঞ্চলটো এটা হিষ্টৰিকেলি কিমান ৰিচ এখন ঠাই আৰু আমাৰ পুৰণি সম্পদবিলাক আমাৰ অঞ্চলৰ মানুহে কেনেকে ধৰণে এটা ইয়াক সাঁচি ৰাখিব পাৰে এখন 600 বছৰীয়া এখন সিংহাসন ছাৰৰ ঘৰত ৰাখি দিছে আমিও চোৱাৰ সৌভাগ্য হৈছে আমি তাৰ ভিতৰলৈ যাম ছাৰ যাব পাৰোঁ ভিতৰলৈ আমি ভিতৰলৈ যাম আৰু ৰাইজক দেখুৱাইছো যে এনেকুৱা এটা এখন আচলতে আমি দলৈ পৰিয়ালৰ ঘৰত আছো আৰু সকলোৱে কয় শেষৰ গৰাকী দলৈ বুলি কোৱা হয় শেষৰ গৰাকী দলৈ যেতিয়াৰ পৰা দলৈ পতন কৰা হৈছে শেষৰ গৰাকী দলৈ ঘৰৰ ওচৰলৈ গৈছে আৰু সেই দলৈ ঘৰৰে পৰিয়াল ছাৰ আৰু সেই তেখেতৰ ঘৰতে এখন সিংহাসন নমূলীয়া সন্তান মই নমূলীয়া হয় তেওঁৰ নমূলীয়া সন্তান আৰু তেখেতসকলৰ ককাকৰ নাম ঔৰংজেবে চিলমোহৰ মাৰি দিয়া এখন কাগজত তেখেতৰ ককাকৰ নাম লিখা আছে সেই তথ্যও আমি আপোনালোকক দেখুৱাম আৰু এতিয়া বৰ্তমান আমি আছো সেই নামঘৰটোৰ সন্মুখত এটা নামঘৰৰ সন্মুখত আৰু তেওঁলোকৰ সেইখন 600 বছৰীয়া এখন পুৰণি সিংহাসন ছাৰ এই সিংহাসন ছাৰ ইয়াতে আছিল নে ছাৰ ইয়াত আমাৰ যিটো তাৰমানে সিফালে এটা এই পকা ৰাস্তা এনেকে গৈছে নহয় তাৰ সিটো পাৰে সিফালে সেইখিনি আছিল আমাৰ ঠাই দলৈ পৰিয়ালৰ মাটি আছিল তাতে আমাৰ গাড়ী কৰাৰ কাৰণে তাৰপিছত ভাই হৈ গ'ল পিতাৰ 4 ভাই আছিল 4 ভাই যদি বেলেগ বেলেগ হ'ল আমাক অকণমান মাটি দিলে 1 কথামান 1.5 কথামান মাটি দিলে অসুবিধা হয় কাৰণে ইয়াত এইখিনি মাটি কিনি পেলাই এটা 8 বিঘামান মাটি একেলগে কিনি লৈ ইয়ালৈ গুচি আহিল মই তাতে মোৰ জন্ম মই তেতিয়া 4 বছৰীয়া বয়স 4 বছৰ বয়সত ইয়ালৈ আহিলো ইমান এখন পুৰণি ঐতিহ্য এখন মানে এটা মন্দিৰ বা নামঘৰলৈ আমি আহিছো আৰু এইখন 600 বছৰ পুৰণি এখন সিংহাসন ৰাইজে এবাৰ চাওক অসমৰ ৰাইজক দেখুৱাইছে এখন 600 বছৰ এখন পুৰণি সিংহাসন সেইখন পৰিয়ালে খুব সুন্দৰ ৰাখিছে আমি এটা সেৱা জনাই লৈছো প্ৰথমতে ইয়াত ছাৰ সঁচাকে আচলতে মানে আপোনাৰ বিষয়েতো জানিতো সকলোৱে মানে ভাল পায় আৰু আপুনি যে ইমান সুন্দৰকে আপোনালোকৰ ঘৰে ইমান আতংকৰকে এই সম্পদটো ৰাখি থৈছে আচলতে ৰাইজে আচলতে সঁচাকে আপোনাৰ ওচৰত ধন্যবাদ দিছে আৰু মই বিশেষকে আপোনাক সঁচাকে ছাৰ বহুত ধন্যবাদ দিছে ইমান ধুনীয়াকে এটা বস্তু আমাৰ সম্পদ ইমান ধুনীয়াকে ৰাখিব পাৰি আৰু ৰাইজক দেখুৱাব বিচাৰিছো এই যিখন আসনখন মই এবাৰ ওচৰৰ পৰা দেখুৱাইছো সেইখন 600 বছৰীয়া এখন পুৰণি এখন আসন এবাৰ চাওক ইমান এতিয়াৰ নহয় কিন্তু 600 বছৰ তেতিয়া হয়তো আমিও ক'ত আছিলো মোৰ দেউতাহঁতো নাছিলে মোৰ ককাহঁতো আছে ককাহঁতৰ দিনৰ আচলতে এইখন এখন আপুৰুগীয়া এখন সিংহাসন আৰু সেইখনে আপোনাক দেখুৱালো আৰু ছাৰ কি আছে গোটেইখিনি ছাৰ আপোনালোকক চাওঁ আৰু আমি জনামতে ঔৰংজেবৰ চিলমোহৰ থকা যিখন সেইখন আমি চামগৈ বোলো আমি আৰু এটা কথা গম পাইছো যে ছাৰ আপোনালোকৰ ঘৰত মানে এখন খুব বিশেষ এখন দা আছিলে যিখন হয়তো অসমত হয়তো এনেকুৱা দাও নাই চাগে হাতী দাঁতৰ এখন দা আছে সম্ভৱ হয় মানে সম্ভৱ চাগে এনেকুৱা দাও নাথাকিব পাৰে বা চলিত অৱস্থাত নাই এতিয়াও চলিত অৱস্থাতে আছে সেই দাখন সেইখন ছাৰ আপোনাৰ ঘৰত আছে জানো সেইখন নাই হয় আমি এটা অসুবিধাত পৰি সেইখন এখন মন্দিৰৰ সেইখন পৌৰৰ মন্দিৰ ক'ত ৰাখিছে এইখন ডিপ্লেশ্বৰী বুলি কয় দেৱালয়খন সেই দেৱালয়ৰ দলৰ ছোৱালীয়ে মই বিয়া কৰাইছোঁ দলৰ জাতি আৰু আমি পৰম্পৰাগতভাৱে তেনেকৈ তেওঁলোকৰ লগতে এবাৰ কৰি আছে এইটো আৰু সেই দাখন তেতিয়া তাত দি থৈ তাত তাৰ দৈনিক বলি হয় নিত্য বলি হয় আৰু হয় অন্যায় নকৰে মানে সেই দাখন এতিয়া ডিপ্লেশ্বৰী দলত সংৰক্ষিত হৈ আছে আৰু সেইখন চলি থাকে আৰু আমি গ'লে আমি হয়তো কিবা আমাৰ বলি থাকিল আমাৰ ফালৰ পৰা এতিয়া আমি সেইখন দাও আমাৰ কাৰণে সেইখন দাও তাৰ পৰা আনি পেলাই আমাৰ বলিখিনি সেইখন দাৱেদি কৰে আৰু এবাৰ ভিতৰ আমি আহিলো সন্মুখৰ পৰা এইটো এটা ভিতৰৰ ছাৰ চোতালখন
সেইটো চোতালখন, ছাৰৰ গোটেই ঘৰটোৱে পাতে চোতালখন। আৰু ইয়াতেই আচলতে এই ঘৰখনৰ পৰাই আচলতে ছাৰে লোকগীতৰ যিবিলাক সুন্দৰ সুন্দৰ গীত অসমৰ ৰাইজক উপহাৰ দিছে। আৰু সেই গীতিকাৰ গৰাকী, সেই বিশেষ ব্যক্তিগৰাকী ঘৰতে আচলতে আমি উপস্থিত আছো। আৰু বহুত নজনা কথা আছে, আহকচোন আৰু কি নজনা কথা এইখন ঘৰত আছে সেইখিনি ছাৰৰ মুখৰ পৰা আমি জানো। আচলতে সকলোকে এবাৰ দেখাই লৈছো, এবাৰ চাওক। এইটো আচলতে 600 বছৰৰ বেছি হ'ল চাগে, 600 বছৰ পুৰণি এটা আহোমৰ দিনৰ এটা স্মাৰক। তেখেতসকলে যেতিয়া দলৈ পাইছিলে সেইখিনি সময়তে তেওঁলোকক উপহাৰ হিচাপে এইটো তেওঁলোকক দিছিলে। আৰু এইটো খুব সুন্দৰকে তেওঁলোকে মানে সংৰক্ষণ কৰি ৰাখিছে। আৰু যিবিলাক আমাৰ আহোম, যিবিলাক আমাৰ বংশত কীৰ্তিচিহ্নবিলাক আছে, এই বস্তুৱে দেখা পোৱা যায়। আৰু এইটোৱে তেওঁলোক থাকে টাই ভাষাৰ, টাই যিখিনি আমাৰ আহোম সম্প্ৰদায়ৰ জনগোষ্ঠী আছে, তেখেতসকলৰ বিভিন্ন এইবিলাকত কনষ্ট্ৰাকশ্যন বিলাকত এই ধৰণৰ কীৰ্তিচিহ্ন দেখা পায়। আৰু এইটো তেওঁলোকক উপহাৰ হিচাপে দিছে। আৰু এইটো কিন্তু 600 বছৰ পুৰণি। আমি ছাৰ আছে বহি, আৰু ছাৰে আচলতে যিখন চকীত বহি আছে, আৰু সেই চকীখনত বহি আচলতে অসমৰ ৰাইজক খুব সুন্দৰ সুন্দৰ সেই লোকগীতবিলাক আচলতে উপহাৰ হিচাপে দিছিলে। আৰু এইখন চকীত বহিয়ে হয়তো সেই বাটচৰাখনত বহিয়ে ছাৰে এই গীতবিলাক ৰচিছিলে। আৰু ছাৰৰ বিষয়ে বহুত নজনা কথা আমি জানিম। ছাৰ, এইটোৰ বিষয়ে অকণমান ক'ব নেকি ছাৰ? এইটো আচলতে এইটো আহোম প্ৰজাসকলৰ এইটো এটা ঐতিহ্যশালী এটা হেৰি চিম্বল। সেইটো তেওঁলোকৰ এনেকুৱা ধৰণৰ এটা মানে সংস্কৃতি আছে। আৰু সেইটোকে ইয়াত বন্তি জ্বলোৱা হৈছিল, বন্তি জ্বলোৱা হৈছিল। আৰু আমি জ্বলাইছিলো ইয়াতে। এইবিলাক তেওঁলোকৰ পৰা অহা বস্তু, আৰু তেওঁলোকে তাত মন্দিৰত আনি দিছিল। আৰু এতিয়াও ছাৰ আপোনাক দলৈ যেতিয়া উপহাৰ হিচাপে দিছিল আমাৰ পৰিয়ালৰ পিতাৰ আগত পিতাৰ দেউতাক তেওঁৰ হাতত বোলে দিছিল এইবিলাক। আৰু সেইবিলাক তেওঁ আনি এটা সময়ত পিতাই আনি পেলাই ইয়াত থলে। আৰু ইয়াত আমি সেইটো এতিয়াৰ ব্যৱহাৰ কৰি আছো। আমাৰ পৰিয়ালৰ ফালৰ পৰা ইয়াত আমাৰ অনুষ্ঠান যেতিয়া হ'ব বন্তি জ্বলোৱা হয়, ডাঙৰ বন্তি আছে। ছাৰ, এতিয়াও ছাৰ এইটো এনেকুৱা লাগে যে ছাৰ আজি হয়তো বনাইছে 600 বছৰ পুৰণি এটা আচলতে এটা সম্পদ বুলি ক'ব লাগিব। বাহিৰত ইমান বেছি উচ্চ স্তৰৰ যে সি লেতেৰাই হ'ব নাযায়, ইমান ধুনীয়াকে সদায় চাফাই হৈ থাকে। সঁচাকে অলপ ধূলি বালি কৰি অলপ কাপোৰটো মুচি দিলে বা অলপ জোকাৰি দিলে কি যায়। ৰাইজক আকৌ এবাৰ দেখুৱাই লৈছো, সকলোৱে এবাৰ খুব সুন্দৰকে চাওক। সেনেকুৱা বস্তু হয়তো আমাৰ ইয়াত এই অঞ্চলতে নাই, বা হয়তো ক'ৰবাত থাকিব পাৰে, কিন্তু আমাৰ এই অঞ্চলত ইমান 600 বছৰ পুৰণি হয়তো সম্পদ নাই। আৰু ইমান ধুনীয়াকে ৰাখি দিছে, তাৰ কাৰণে আচলতে পৰিয়ালটোক সঁচাকে ধন্যবাদ। আপোনাৰ যিটো ব্যক্তিত্ব, সকলোৱে আপোনাক এজন কৃষি শিক্ষকে জানে সকলোৱে, কিন্তু ছাৰ আপুনি গীতিকাৰ হিচাপে আপুনি পৰিচিত। এই যে ছাৰ গীতসমূহ, এই যে মানে আপুনি অসমৰ ৰাইজক উপহাৰ দিছে, আপুনি লোকগীতৰ মানে এজন মানে শিল্পী, সকলোৱে জানে যে অক্ষয় বৰ্মন। অক্ষয় বৰ্মনক আপুনি খুব সুন্দৰ সুন্দৰ গীতসমূহ লিখি দিছে, আৰু তেখেতে খুব সুন্দৰকে গাইছে। আৰু অসমৰ ৰাইজৰ মাজত সেই গীতসমূহ এতিয়াও মানে চৰ্চিত হৈ আছে। ছাৰ, এটি গীত যিটো অসমৰ ৰাইজে জনপ্ৰিয় এটি লোকগীত, অকণমান ছাৰ দুলাই কথা আপুনি মনত আছে? মই সেই কথা মই তেতিয়া অলপ অলপ গীত লিখাৰ চেষ্টা কৰোঁ। কিন্তু অক্ষয় বৰ্মই যেতিয়া গীত গায়, তেতিয়া তেওঁ এদিন ক'লে মোক যে আমি শুনিয়াকে বহি তেওঁ কয় যে মোক কেইটামান গীত লাগে। এতিয়া মই হেৰি পাম আকাশবাণীত মই প্ৰগ্ৰেম পাওঁ, 6টা গীত লাগে, তুমি 6টা গীত কৰি দিয়া। বন্ধু হিচাপে মই তোমাক কৈছো, তুমি যিকোনো প্ৰকাৰে মোক গীতকেইটা কৰি দিয়া। মই আহি মানে আফকোৰ্চ ট্ৰাই কৰিলোঁ, পাৰিম হৈ কিনে। তাৰপিছত মই দেখিলোঁ যে প্ৰথম মই ওলাই প্ৰথম গীতটো বৈকুণ্ঠে চলি অকণমান ছাৰ দুলাই মই সুৰ দি ক'ব পাৰিম। তথাপিতো আপোনাৰ মুখত মানে ৰাইজে বিচাৰিব যে ইমান এটা সুন্দৰ গীতৰ এটা স্ৰষ্টা বা ৰচিত ৰচক বা গীতিকাৰ, আমি তেখেতৰ ঘৰতে আছে, তেখেতৰ সন্মুখত আছে, ৰাইজে অকণমান ছাৰ বিচাৰিব। সুৰটো তেনে পাছত তেওঁক দিলোঁ যেতিয়া, তেওঁ ক'লে যে খুব সুন্দৰ সুৰ হ'ব, তুমি কালি শুনিবা। মই গ'লো, তেতিয়া মোক হাৰমনিয়াম ধৰি গাই দিয়ে। মোৰ মানে সুৰৰ কোনো হেৰি নাই, এই গীতটো এতিয়াও ছাৰ নৱপ্ৰজন্মই এই গানটো ভাল পায়। যিসকলে গীত ভাল পায়, লোকগীত যিসকলে ভাল পায়, সেইসকলে এতিয়াও এই গীতটোৰ চৰ্চা আমি শুনি থাকো। মই আচলতে গম পোৱা নাছিলো, কিন্তু পিছত গম পালো যে এই গানটো আচলতে এই গীতটো আপুনি ৰচিছে। আৰু এতিয়া আৰু সঁচাকে ভাল লাগিল, আৰু যিহেতু আপোনাৰ ঘৰলৈ আজি আহিলে, আৰু এইখিনি মই ছাৰৰ পৰা উলিয়াই ল'ম বুলি মই আচলতে ৰাইজক আপোনাক আচলতে মই সেইখিনি অনুৰোধ জনাইছো। আৰু ছাৰ
দ্বিতীয়তে আৰু এটা কৰিলো হেৰি সুখে কান্দে ধন কৃষ্ণৰ কিনো সৌভাগ্য কিনো ভাগ্য বিড়ম্বনা অসন্তৰ মিলে ঘোৰ প্ৰাণ কৃষ্ণ মোৰ বৈষ্ণৱ কৰিলা প্ৰয়াণ কিনো মোৰ ভাগ্য বিড়ম্বনা। সুন্দৰ ছাৰ, এইটো মানে খুব ভাল এইটো লাগিল। ইমান বেছি জনপ্ৰিয় হ'ল নহয়। তাৰপিছত মইতো নগাঁৱত যাওঁতে এবাৰ নগাঁৱত সেই এজনী অন্ধ তিৰোতাই দুৱাৰত খেলি সুখে কান্দে ধনঞ্জয় মানে শিক্ষা কৰি পাইছে এই বাছখনৰ যাত্ৰীবিলাকক। তেতিয়া মোৰ ইমান ভাল লাগিল নহয়। মোৰ হেৰি আছিল আৰু 50 টকীয়া এখন আছিল, তাইক দি দিলোঁ 50 টকীয়া নোট এখন। মোৰ ইমান ভাল লাগিল যে মোৰ এটা সৃষ্টি ইয়াত আৰু অন্ধ তিৰোতা এজনী সুন্দৰ। আচলতে ছাৰ পৰিৱেশটো ইমান ধুনীয়া আপোনাৰ ঘৰৰ, আৰু সেই পৰিৱেশটোৱে আচলতে এই সৃষ্টিখিনি আপোনাৰ ধুনীয়াকৈ লৈ গ'ল। আৰু এখন ঐতিহ্যপূৰ্ণ এখন ঘৰ, দলৈ পৰিয়ালৰ ঘৰত আমি উপস্থিত আছো। আৰু ৰাইজক আচলতে দেখুৱাইছো, যিসকলে দেখিছে তেওঁলোককো দেখুৱাইছো, আৰু যিসকলে দেখা নাই সেইসকলক আচলতে জনাবৰ কাৰণে আচলতে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছো। সকলোৱে চাওক। হয় ছাৰ, আমি এবাৰ যিটো আপোনাৰ যিখন ঔৰংজেবৰ যিখন চিলমোহৰ থকা গছ, সেইখন মই চাব পাৰিম। কৈছিলো যে এইখন ঘৰতে আচলতে ছাৰৰ ঘৰতে ঔৰংজেবে এখন চিলমোহৰ দিয়া জলৈপৰীয়াক যিখন তেওঁলোকে হস্তাক্ষৰ চনত হয়, সেই চনতৰ এটা কপি তেখেতসকলৰ ঘৰত আছে। আৰু এইখনে হ'ল ঔৰংজেবৰ আচলতে এইখন এখন আচলতে আপুৰুগীয়া এখন সম্পদ অসমৰ কাৰণে। আৰু ঔৰংজেবৰ ইয়াতে চিল আছে, ইয়াতে চহী থকা এখন কাগজ। আচলতে এইটো কি ভাষাত জানো ছাৰ লিখা আছে? এইটো উৰ্দু ভাষাত লিখা আছে। আৰু এইটো সেই সময়ত ঔৰংজেবৰ এইটো চিল আৰু ইয়াৰ চহী। আৰু এইখন আচলতে এইখন মেইন কপি ছাৰ ক'ত আছে? ইয়াৰ কপিখন আছে হেৰিত আছে পুৰাতত্ব বিভাগত আৰ্কিঅলজি ডিপাৰ্টমেণ্ট ৰাখি থোৱা আছে। আৰু ইয়াৰে এটা জেৰক্স মানে এটা প্ৰতিলিপি হিচাপে আপোনালোকে এইটো দিছে। আৰু ইয়াৰ যিটো ট্ৰেন্সলেশ্যন ইংৰাজীতে কটন কলেজৰ প্ৰফেচাৰ আছিল দদৰাৰ, তেওঁ এইটো হেৰি কৰি দিছে। ছাৰ ইয়াত মানে এনে আপোনাৰ মনত আছে নে কি আছে ইয়াত লিখা? মানে অনুবাদ কৰোঁতে আছে এইটো হেৰি আছে। তেখেত হ'ল আমাৰ ছাৰৰে সুযোগ্য সন্তান, আমাৰ মানে গীতায়ন ভট্টাচাৰ্য। আৰু তেখেতক আচলতে তেখেতৰ পৰা আমি গোটেই কথাখিনি অলৰেডি গৈ পাইছিলো যে আপুনিও আচলতে ইমান ধুনীয়াকে আপোনালোকে এই আপুৰুগীয়া সম্পদখিনি ককাৰ দিনৰ সম্পদখিনি ধুনীয়াকে ৰাখিছে। আৰু ইয়াৰ বিষয়ে অকণমান ক'বচোন। এইখন তাৰমানে কেনেকুৱা হ'ল, এইখন ঠিক বীৰচুন্দৰ অসম আক্ৰমণৰ ঠিক পিছতে গুৱাহাটীখন মানে বংগৰ অধীন। সকলোৱে এবাৰ ৰাইজে এবাৰ সকলোৱে মন দি শুনিব। আচলতে এইটো এটা হিষ্টৰী আমি জানিব লাগে, আৰু সেই হিষ্টৰী আমাৰ এই অঞ্চলতে লুকাই আছে। আৰু এইখন ঘৰৰ পৰাই কিছু হিষ্টৰী আমি জনাব বিচাৰিছো। কথাখিনি এনেকুৱা যে বীৰচুন্দৰ অসম আক্ৰমণৰ পিছত যেতিয়া অসম বিশেষকৈ নামনি অসমখন বংগৰ অধীনত থাকে। তেতিয়া যিখিনি সময়ত যেতিয়া গুৱাহাটীত এজন সুবেদাৰ নিয়োগ কৰি গুৱাহাটীৰ সুবেদাৰৰ আণ্ডাৰত মানে তেখেতৰ অধীনত গুৱাহাটী আৰু মানে সেই সময়ৰ কামৰূপ আজিৰ নামনি অসমখন তেতিয়া বংগৰ সুবেদাৰৰ বংগৰ অধীন হৈ গুৱাহাটীত এজন সুবেদাৰ নিয়োগ কৰিলে। আৰু সেই সময়ত যিহেতু আহোমৰ গোটেই চিষ্টেমটো আহোম ৰাজত্ব, আহোমৰ যিখিনি ফিস্কেল চিষ্টেম আছিল, ৰেভিনিউ চিষ্টেম আছিল, সেইখিনি মানে বেলেগ মানে মেইনলেণ্ড ইণ্ডিয়াৰ লগত মিল নাছিল। আৰু ততাতৈয়াকে সেইখিনি সময়ত যেতিয়া নামনি অসম মোগলৰ অধীনত থাকিল, মোগলে এটা নতুন চিষ্টেম এটা তেওঁলোকৰ মোগলৰ মানে যিটো নীতি, সেই নীতিটো ইয়াত জাপি দিব খোজা নাছিল। তেওঁলোকৰ দিয়াৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা আছিল। মানে কাৰণ কিয়, তেতিয়াও উজনি অসমৰ পৰা বা গুৱাহাটীৰ দাঁতি কাষৰীয়া যিবিলাক আমাৰ আহোমৰ অধীনত যিবিলাক ট্ৰাইবেল ষ্টেট আছিল, যেনে কাৰ্বিবিলাক আৰু তিৱা, এনেকুৱা যিবিলাক জনগোষ্ঠী আছিল, তেওঁলোকে প্ৰায়ে মোগলখিনিক ব্যতিগ্ৰস্ত কৰি ৰাখিছিল গেৰিলা ৱাৰ টেকনিকেৰে। গতিকে তেওঁলোকে মোগলে ইয়াত নতুন চিষ্টেম এটা মানে জাৰি কৰিবৰ তেওঁলোকৰ কোনো ধৰণৰ সুবিধা নাছিল। ফলত তেওঁলোকে কৰিলে কি, যিটো চিষ্টেম আগৰ পৰাই চলি আছিল, আহোমৰ যিটো চিষ্টেম ইয়াত চলি আছিল, একে চিষ্টেম তেওঁলোকে বাহাল ৰখা বুলি পেলাই এই চনতখনত তেওঁলোকে বিশেষকৈ উমানন্দ মন্দিৰৰ যিটো মানে
ৰেভিনিউ চিষ্টেম যিটো আছিল মন্দিৰৰ অধীনৰ যিবিলাক এলেকা আছিল সেই এলেকাবিলাকৰ যিবিলাক ৰেভিনিউ কালেকশ্যন আছিল সেইবিলাকৰ মানে যিটো চিষ্টেমত আগৰ পৰা আহোমে যিটো চিষ্টেম চলাই ৰাখিছিল এই চনদখনেৰে তেওঁলোকে সেই চিষ্টেমটোকে বাহাল ৰখা বুলি ক'লে ইয়াত উৰ্দু ভাষাত এখন চনদ বুলি কয় এখন চনদ বুলি কয় মানে ঔৰংজেবৰ মানে মানে তেওঁলোকৰ ভাষাত এখন ফৰমান বুলি কয় ফৰমান মানে উৰ্দু ভাষাত ফৰমান বুলি কয় এই ফৰমানখনেৰে আগৰ যিটো চিষ্টেম চলি আছিল সেই চিষ্টেমকে বাহাল ৰখা বুলি পেলাই মানে তেওঁলোকে বংগৰ সুবেদাৰে এটা ঘোষণা কৰিছিল তাত এই চিলটো আৰু ইয়াত চহীটো আমি শুনা মতে আমিতো উৰ্দু নাজানো ঔৰংজেবৰ বুলি পেলাই আমি আৰু ইয়াত হেনো আপোনালোকৰ মানে ককাৰ নাম আমাৰ মানে হেৰি নাম লিখা আছে ইয়াত তেওঁৰ নাম আছিল ইয়াত লিখা আছে সুদামন ব্ৰাহ্মীণ সুদামন আপোনালোকৰ মানে ককাৰ আছিল মানে আমাৰ যিজন পূৰ্বপুৰুষ যিজনক প্ৰথমতে আহোমসকলে আনি পেলাই ইয়াত এই মাটিবাৰী দলৈ নামটো দিছিল তেওঁৰ আছিল সুদামন ব্ৰাহ্মণ ইয়াত লিখা আছে তেওঁৰ নাম লিখা আছে ইংৰাজী ভাষাটো মানে ইয়াৰে ইংৰাজী ভাৰ্চন আছে আছে ইংৰাজী ভাষাটো আছে ঠিক লাগিলে মই তেওঁৰ পুত্ৰৰ নাম আছিল কামদেৱ কামদেৱৰ নাম সুদামন ব্ৰাহ্মীণ আৰু তেওঁৰ পুত্ৰ কামদেৱ আৰু তেওঁলোকৰ পিছৰ যিবিলাক হেৰি সতি সন্ততি থাকিব তেওঁলোকে যাতে এই উমানন্দ মন্দিৰৰ যিমানখিনি মাটি বাৰী আছে তাৰ ৰেভিনিউখিনি তেওঁলোকে কালেকশ্যন কৰি সেই কালেক্টেড যিটো এমাউণ্ট হয় সেই এমাউণ্টটোৰে মন্দিৰ পৰিচালনা কৰিব লাগিব আৰু ব্ৰাহ্মণ পৰিয়ালটো পোহপালৰ কাৰণে এটা ব্যৱস্থা তেওঁলোকে কৰি দিছে আহোমে কৰি দিছে আৰু এই ফৰমানখনেৰে মোগল যিজন সুবেদাৰ ইয়াত নিয়োগ কৰা হৈছিল শাসনকৰ্তা তেওঁ সেই বস্তুটোকে বাহাল ৰাখিছিল বুলি পেলাই এই চনদ ফৰমানখন তেওঁলোকে ইয়াত আমাৰ হাতত গতাইছিল আমাৰ পূৰ্বপুৰুষে পাইছিল তেতিয়াৰ পৰা এইখিনি আমি সকলোৰে ৰাখিছোঁ আৰু ইয়াৰ যিটো তাম্ৰলিপি আছিল তাম্ৰলিপিটো এতিয়াও আৰ্কিঅলজি বিভাগত এতিয়াও সুৰক্ষিত হৈ আছে আচলতে ছাৰ আপোনালোকে আচলতে ইমান আপুৰুগীয়া সম্পদবিলাক এতিয়াও ৰাখিছে ইমান ধুনীয়াকে আৰু মোৰ আচলতে এইখন চুই পেলাই বৰ সৌভাগ্যৱান যে এনেকুৱা এটা সম্পদ আচলতে মই নিজ হাতেৰে চুব পাৰিছোঁ আৰু এবাৰ ৰাইজক আকৌ এবাৰ দেখাব বিচাৰিছোঁ এইকাৰণে যে এবাৰ ৰাইজেও চাওক যে এনেকুৱা এটা সম্পদ এখন আপুৰুগীয়া এখন কাগজ ইমান সুন্দৰ ৰাখিছে যদিও এইটো প্ৰতিলিপি ইয়াৰ অৰিজিনেল কপিটো তেখেতসকলে অলৰেডি অসম চৰকাৰৰ ওচৰত জমা দিছে সেই প্ৰতিলিপিটো আছে আৰু ইয়াৰে ট্ৰান্সলেট কপিটো তেওঁলোকৰ লগত আছে আমি আপোনালোকক সেইটো কপিও দেখুৱাম আৰু মই আচলতে সৌভাগ্যৱান আৰু ছাৰৰ ঘৰলৈকে আহিছোঁ এতিয়াতো সৌভাগ্যৱান লগত সেইকাৰণে সৌভাগ্যৱান যে আচলতে ইমান সুন্দৰ এটা কপি ইমান বছৰ পুৰণা কপি মই নিজ হাতেৰে চাব পাৰিছোঁ আৰু পৰিয়ালটোক আচলতে ধন্যবাদ যে আচলতে তেওঁলোকে ইমান সুন্দৰকে এই সম্পদবিলাক আপুৰুগীয়া সম্পদবিলাক আটোমটোকৰিকে ৰাখিছে আৰু এনেধৰণে দেখুৱাই দিব পৰাটোৱে আচলতে এইটো এটা ডাঙৰ ক্ৰেডিট বুলিয়ে ক'ব লাগিব আৰু আপোনাকো ধন্যবাদ জনাইছোঁ আপোনাৰ ইমান আগ্ৰহৰ কাৰণে এইখিনি বস্তু আপুনি যিমানখিনি আগ্ৰহেৰে ৰাইজৰ মাজলৈ উলিয়াই নিব বিচাৰিছে তাৰ কাৰণে আপোনাকো ধন্যবাদ আৰু আশা ৰাখিছোঁ আচলতে আমিও আচলতে দায়িত্ব ভাবো যে আচলতে ছাৰহঁতক আমি পাইছো বা তেখেতসকলক পাইছো তেখেতসকলৰ যিখিনি সৃষ্টি বা তেখেতসকলৰ যিখিনি কাম কৰ্মৰাজি বা তেখেতসকলে কেনেধৰণে তেওঁলোকৰ সৃষ্টিবিলাক কৰিছিল সেইখিনি আমাৰ নৱপ্ৰজন্মক জনা দৰকাৰ আৰু তেতিয়াহে আমাৰ এই অঞ্চলটো চহকী হ'ব আৰু মই ভাবো যে এই অঞ্চলটো এনেও ঐতিহ্যমণ্ডিত আৰু এটা কথা আচলতে এই অঞ্চলত এসময়ত হৰিণা ঘূৰে বুলি মানুহে কৈছিলে আৰু সেই বস্তুটো আপোনাৰ ঘৰত আছে এবাৰ দেখুৱাব নেকি মানে এটা আছিল আমাৰ ঘৰতে আছে এতিয়াও আমি ৰাখিছোঁ শুনামতে আমাৰ আগৰ দিনতে ইয়াতে এনেকুৱা মানে হৰিণা পহৰীটো এভেইলেবল আছিল তেওঁলোকে স্বীকাৰ কৰিছিল আৰু মানে চিন হিচাপে বহুতখিনি বস্তু আমাৰ ঘৰত থাকি গৈছে তেওঁলোকৰ স্বীকাৰৰ এই আমাৰ ইয়াতে এটা উমানন্দ মন্দিৰৰ লগাই ৰাখিছে এটা হৰিণা হেৰি সেইবোৰ চাই লোৱা হয় এই যিটো বিগ্ৰহ আছিল সেইটো মূল বিগ্ৰহ আছিল এইটো কিন্তু মানে এইটো উমানন্দ দেৱালয়ৰ ভিতৰৰ বিগ্ৰহ তাৰমানে মূল বিগ্ৰহ আছিল চোৰে লৈ গুচি গ'ল গোটেই সোণৰ আছিল গোটেইবিলাক বস্তু চোৰে লৈ গুচি গ'ল বাচন বৰ্তনকে আদি কৰি গোটেই এখন সোণৰ এই মূৰ্তিটো এতিয়া উমানন্দত এইটো নাই এইটো নাই এতিয়া শিলাই এটা মানে এটা হেৰি আছে এইটো শিৱলিংগ এটা আছে এই বস্তুটো নাই এইটো যিটো এটা মানে ঐতিহ্যশীল বস্তু আছিলে কিন্তু সেইটো নাই ভৰি দিয়া যিখিনি ভৰি পঠান সেইখিনি আছিল ৰূপৰ বাকী গোটেই মূৰ্তিটো আছিল সোণৰ আমি প্ৰথমবাৰ দেখিছো মই ফাৰ্ষ্ট টাইম দেখিছো যে আমি উমানন্দ গৈছো কিন্তু এইটো বহুতে দেখা নাই কিন্তু এনেকুৱা প্ৰথমতে আচলতে এনেকুৱা এটা আছিলে নহয় এতিয়া সোণৰ মূৰ্তি আছিল এইটো চুৰ কৰি লৈ গুচি গ'ল কিন্তু এতিয়া হয়তো উমানন্দত এই বিগ্ৰহটো নাই আৰু ভৰিখন ছাৰ কিহৰ আছিল বুলি ক'লে মানে সৰু হাঁহৰ এটা উঠি আছে হয়
উমানন্দ দেৱালয়ৰ যিটো মূল বিগ্ৰহ আছিলে এইটোৱে আছিলে আৰু এতিয়া অৱশ্যে তাত এইটো নাই। আচলতে এইখনেই সেইখন যিখন মানে ঔৰংজেবে লিখা যিখন ফৰমান, সেই ফৰমানখন এইখন উৰ্দুত লিখা আছে আৰু ইয়াৰ এইখন ট্ৰেন্সলেট কপি, য'ত তেখেতে কৈছিলে যে তেখেতসকলৰ ককাৰ যিটো নাম সেইটো চুদামন ব্ৰাহ্মী, তেখেতৰ নামটো ইয়াত লিখা আছে। আপোনালোকে এবাৰ চাওক, ইয়াত তেখেতসকলৰ পৰিয়ালক যি এখন কাগজ আৰু এই কপিখন উৰ্দুত লিখা, ঔৰংজেবে লিখা, তেওঁৰ স্বাক্ষৰিত চিলমোহৰ থকা তেওঁৰ স্বাক্ষৰিত এই চিলমোহৰ থকা কপিটো আৰু ইয়াৰ এইটো ট্ৰেন্সলেট কপি, এইটো অসম চৰকাৰে কৰিছে। এইটো ইয়াত লিখা আছে গড ইজ গ্ৰেট আৰু ইয়াত লিখা আছে তেওঁলোকৰ আল্লাহু আকবৰ, নহয় জানো? আৰু এইখন সেই কপিখন আপোনালোকে এবাৰ আপোনাক সকলোকে দেখুৱালো। আৰু ইয়াত তেওঁলোকৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ নাম, ককাকৰ নাম চুদামন ব্ৰাহ্মণ লিখা আছে। আমি ছাৰৰ ঘৰৰ ভিতৰলৈ সোমাইছো। আচলতে ঘৰটো খুব সুন্দৰ লাগিছে আৰু একদম পুৰণা এটা লুকছ দিবলৈ চেষ্টা কৰিছে ছাৰে। এই ঘৰটো একদম ধুনীয়াকে ৰাখিছে, এতিয়াও সজীৱ কৰি ৰাখিছে আৰু ঘৰতে ৰাখিছে এইটো এটা হৰিণাৰ এটা হয় এই প্ৰজাতিৰ হৰিণা এতিয়া হয়, এইটো আমি মানে এইটো আমাৰ এই অঞ্চলতে পোৱা আছিল। এই অঞ্চলত মানে আমাৰ বোকাখাত অঞ্চলতে স্বীকাৰ কৰি এইটো ৰায়পাট অঞ্চল। ইয়াতে এনেকুৱা হয় কিতাপৰ পৰা যে এভেইলেবল আছিল, যিটো এতিয়া আফ্ৰিকা ধ্যানী হয় সেইবিলাক অৰ্থাৎ এনেকুৱা আকাৰৰ বা এই আকৃতিৰ হৰিণ আমি দেখা পাওঁ। কিন্তু আচৰিত লাগিছে এনেকুৱা বস্তু, এনেকুৱা জীৱ জন্তু আমাৰ ইয়াত এভেইলেবল আছিলে। এবাৰ এইটো চুই চাব পাৰিম নেকি? ওজন আছে, একদম বহুত ওজন আছে। এইটো হৰিণাৰ আচলতে এইটো হৰিণাৰ এটা শিং, প্ৰকাণ্ড শিং। আৰু তেখেতে কোৱা কথাটো হয়, আমি যদি এটা অনুমান কৰি চাওঁ কিমান প্ৰকাণ্ড হয়তো হৰিণা, হয়তো ইমান মান ওখ হ'ব চাগে ইয়াৰ মানে এইটো শিংটোক চাই পেলাই। সুগৰি হৰিণা আমাৰ এই অঞ্চলতে এইটো আছিলে, এতিয়াও খুব সুন্দৰকৈ ৰাখিছে। আপোনালোকে হয় এবাৰ ৰাইজে ওচৰৰ পৰা চাই লওক বস্তুটো, যে এবাৰ বিশ্বাস কৰক, এবাৰ নিজে অনুভৱ কৰক যে আমাৰ অঞ্চলতে এনে ধৰণৰ হৰিণা পোৱা গৈছিলে। ইমান ধুনীয়াকে তেখেতসকলে এইটো সংৰক্ষণ, আপুৰুগীয়া এটা সম্পদ, এইটো এটা আপুৰুগীয়া সম্পদ। এইখিনি গোটেইখিনি ইয়াত তেওঁলোকে আমি থৈছো আপোনাক দেখুৱাবলৈ। এই গোটেই কপিখিনি যিখিনি তথ্য সহকাৰে আমি ভিডিঅ' দেখুৱাব বিচাৰিছো, এই তথ্যখিনি এইখন ফৰমানখন, নহয় জানো? আৰু এই ফৰমানত লিখা থকা কপিখিনি এইখিনি ইংলিছ ট্ৰান্সলেট কৰা আছে। ইয়াত চুদামন ব্ৰাহ্মীণৰ নামটো, তেখেতৰ ককাৰ নামটো লিখা আছে। ইয়াত 30 rupees কিবা এটা লিখা আছে। এইটো মানে সেই সময়ৰ ৰেভিনিউ কালেকশ্যন 30 টকা আছিল। সেইখিনি সময়ত 30 টকা ৰেভিনিউ কালেকশ্যন আছিলে, তেওঁলোকে দিছিলে। আৰু সেইখন ইয়াত আছে। আৰু এইখন উৰ্দু কপিটো। আৰু এইখন কি? এইখন হ'ল ইয়াত মানে যিটো নাম আমি পালো চুদামন ব্ৰাহ্মীণ, তেওঁৰ পুত্ৰ কামদেৱ, আৰু তেওঁৰ পুত্ৰ কামদেৱক এই ফৰমানখনেৰে যিটো জমিদাৰী বা যিটো গ্ৰেণ্ট তেওঁলোকক দিয়া হৈছিল সেই সময়ত, তেতিয়া হয়তো 1662 পিছত হ'ব। 1662 পিছত হয়তো 1664 ইমান মানৰ সময়ত হ'ব। তো সেইখিনি সময়ত এই চুদামন ব্ৰাহ্মীণ আৰু কামদেৱ, তেওঁৰ পুত্ৰ কামদেৱ, সেই কামদেৱৰ বংশবৃক্ষ, এইখন বংশবৃক্ষ হয়। এইখন মানে কোনে হেৰি কৰিছে? এইখন হয় ইয়াত বহুত পুৰণা হয়, স্পষ্ট হৈছে। ইয়াত প্ৰথম ব্যক্তিজনৰ নাম আমি পাইছো ইয়াত কামদেৱ, যিজনৰ নাম উল্লেখ আছে সেই যিখন মানে আপোনাৰ ফৰমানত লিখা আছে কামদেৱ, হয় তেওঁৰ নামটো ইয়াতে আছে। কামদেৱ হয়, কামদেৱৰ বংশবৃক্ষ এনেকে আহি হয় আমাৰ ইয়ালৈকে আহি লাষ্টত এইবিলাক আমাৰ পিতা হয় বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ নামো হয় আমি ইয়াতে পাম। হয় শেষৰ ফালে আৰু হয় এয়া আৰম্ভণি হয়, আৰু ইয়ালৈকে আহি আছে। হয় এইখন মানে কোনে এইখন মানে এই যিটো ষ্ট্ৰাকচাৰটো মানে বংশ বৃক্ষ যিখন ষ্ট্ৰাকচাৰ, এইটো মানে কোনে কৰা? এইটো চৰকাৰৰ পৰা কৰা তেতিয়া কৰিছিল, আৰু সেইবিলাক ডিচিৰ জৰিয়তে এইবিলাক বিলাই দিয়ে। চৰকাৰে কৰা ভাৰত স্বাধীন হোৱাৰ পিছত। তাৰপিছত এইবিলাক আৰু যিয়ে
পিছতে দৰখাস্ত দি পেলাই বিচাৰে এনেকুৱা এনেকুৱা কপি এটা দি দিয়ে আমাৰ গোটেই বংশটো ইয়াতে আছে আচলতে আপোনালোকক গোটেই তথ্য সহকাৰে ইমান ধুনীয়াকে এই সম্পত্তিখিনি তেওঁলোকে ৰাখি থৈছে একদম তথ্য ইয়াত যিখিনি কথা আছে অলংকাৰত লিখা আছে ইয়াৰ ইংলিছ ট্ৰেন্সলেট ভাৰ্চনটো ইয়াতে আছে তেখেতসকলৰ নাম যিটো বংশবৃক্ষ সেই ইয়াত ইয়াতে দিয়া আছে আৰু ইমান তথ্য সহকাৰে তেওঁলোকে আমাক ইমান পুৰণি 600 বছৰ পুৰণি যিখিনি কথা তেখেতসকলে কৈ আছে আমি ইয়াৰ ভিতৰত সোমাই গৈছো মানে আৰু এনেকুৱা লাগিছে যে সঁচাকৈ আমি সেই যুগত থকা যেন লাগিছে এই কথাখিনি দেখা পাই আৰু আচলতে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আচলতে ইমান সুন্দৰকে আপোনালোকে ইয়াৰ যিখিনি সংৰক্ষণ ৰাখিছে আৰু আপোনালোকৰ পৰিয়ালটো আচলতে আমি সকলোৱে জানিব লাগে আৰু ছাৰৰ বিষয়েটো সকলোৱে জানে আৰু যিখিনি নজনা কথা আমি আজি গম পালো ইমান তথ্য সহকাৰে যে আপোনালোকে দিব পাৰিব আচলতে সঁচাকৈ ভাল লাগিছে আমাৰ বহু সেনেকুৱা হৈছিল যেতিয়া আপুনি আজি গম পাই যেনেকুৱা লাগিল এটা আচৰিত ময়ো যেতিয়া জনা বুজা হলো সেইখিনি মই বৰ আচৰিত হৈ গৈছো যে ইমান এনেকুৱা দলিল কিছুমান মই দেখা পালো আৰু দেখা পাই মই বৰ ইণ্টাৰেষ্ট লাগিল বস্তুটোত আৰু মই নিজে ষ্টাডি কৰিলো বস্তুবিলাক ষ্টাডি কৰি এতিয়া মই ভাবি আচৰিত হওঁ কেতিয়াবা ইমানখিনি যে এনেকে ৰাখিব পাৰিছে বা কেতিয়ালৈকে এইটো ৰাখিব পাৰো নাজানো কিন্তু পৰালৈকে আমি এইখিনি সংৰক্ষণ কৰি আমাৰ দায়িত্ব যে আমাৰ আচলতে আমাৰো আমি যিহেতু সকলোৱে আমি আগবাঢ়িব লাগে আমি আচলতে এইখিনি বস্তু এই ফৰমানখনটো সঁচাকে বহুত মূল্যৱান বস্তু মানে আজিৰ তাৰিখত বহুত মূল্যৱান বস্তু ইমান পুৰণা বস্তু এটা হয়তো ব্যক্তিগতভাৱে কাৰো সংৰক্ষণত আজিলৈকে মই মনে নধৰে মই প্ৰথম দেখিছো মানে মই সংগ্ৰহালয়ত এনেকুৱা ধৰণৰ কপি দেখিছো কিন্তু ঘৰত যে এনেকুৱা কপি ৰাখিব পাৰে আৰু ইমান তথ্য সহকাৰে এইখিনি কথা আচলতে মিছা নহয় এইখিনি যে সত্য এইখিনি আচলতে আমাক সঁচাকে প্ৰমাণ কৰি দিলে আৰু মই ইয়াত থিয় হৈ পেলাই মই গৌৰৱবোধ কৰিছো যে মই আচলতে 600 বছৰ পুৰণি এটা পৰিয়ালৰ লগত মই এনেকৈ কথা পাতিব পাই মোৰ জীৱন ধন্য আৰু সঁচাকে ধন্য মানিছো সেইকাৰণে ছাৰ আচলতে আমাৰ সকলোৰে পৰিচিত আমাৰ বৰদত্ত ছাৰ তেখেতে আচলতে এই কথাখিনি ছাৰৰ বিষয়েতো মই জানোৱে কিন্তু ইমান কথাখিনি আচলতে ছাৰৰ পৰাই গম পালো আৰু গম পাই আচলতে মই এৰি দিয়া নাই ছাৰক আচলতে মই ছাৰকো ধন্যবাদ জনাইছো ছাৰে আচলতে ইমান বস্তু জনাত মোক সুবিধাখিনি কৰি দিলে আৰু ৰাইজে আচলতে এইখিনি কথা জানি পেলাই ভাল পাব আৰু নতুন প্ৰজন্মক আচলতে সেইখিনি জনাৰ উদ্দেশ্যে আৰু এইখিনি সংৰক্ষণ কৰি পেলাই সকলো ওলাই আহিব লাগে যিখিনি ৰচিত কিতাপ আচলতে বহু কিতাপ লিখিছে বহু গীত লিখিছে তাৰে কিছু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এখন পূৰ্ণ তীৰ্থ উমানন্দ এইখন যিসকল যাত্ৰী উমানন্দৰ বিষয়ে জানিব বিচাৰে বা তালৈ গ'লে এইখন তেওঁলোকে হাতপুথি হিচাপে তেওঁলোকে মানে এটা ডকুমেণ্ট হিচাপে তেওঁলোকে ইয়াৰ পৰা চৰ্চা ল'ব পাৰিব ইয়াত এইখনো ছাৰ লিখা আছে ছাৰ হীৰেণ ভট্টাচাৰ্য ছাৰৰ নাম আৰু এখন লিখিছে মোৰ জীৱনত থকা কিছুমান কাহিনী স্বগতোক্তি হয় মই নিজে কৈ আছো কথাখিনি হয় মোৰ কথাই হয় সেইখিনি ছাৰ লিখিছে আৰু ছাৰ যে গীত লিখিছে তাৰো মানে যিখিনি ছাৰৰ গীত ইয়াতে ছাৰ কিছুমান মোৰ বিনা বাজে বুলি এখন কিতাপ ইয়াতে ছাৰ লিখি ৰাখিছে ইয়াত খুব সুন্দৰ সেইখিনি আৰু এখন ইন্দ্ৰধনু মানে মোৰ ধৰা ক'ৰবাত কিবা এটা অনুষ্ঠান হ'ল বা আলোচনী এখন উলিয়ালে পূজা হ'ল কিবা হ'ল সেইবিলাকৰ বিষয়ে লিখিব দিয়ে আলোচনী ওলাই তাত প্ৰবন্ধবিলাক দিওঁ প্ৰায় 300 মান প্ৰবন্ধ মোৰ তেনেকে স্কেটাৰ্ড হৈ আছে মই বোলো অলপমান জুতিয়াই কিতাপ আকাৰে কৰি থৈ দিলে হাতত কম আৰু সেই বুলি পেলাই এখন কৰিলো দ্বিতীয়খন কৰিব পৰা নাই আৰু আছে বহুত বিলাক আছে সেইবিলাক কৰিম বুলি আচলতে ৰাইজক দেখুৱালে এইখিনি তেখেতৰ সৃষ্টি আৰু আছে যিখিনি তেখেতৰ লগত আছে আমাক সেইখিনি দেখুৱালে আপুনি আচলতে আমাৰ এটা সাহস সেই অঞ্চলৰ কাৰণে সাহস আৰু সেইখিনি আপুনি আমাক সদায় দি থাকিব যিখিনি দিয়া পৰামৰ্শ আমি আপোনালোকৰ পালো আমি সঁচাকে মানে ধন্য আৰু আপোনাৰ পৰা আৰু আগলৈও এনেধৰণৰ মানে আমি আশা কৰিম আৰু আপুনি ভাল লোকগীত আৰু লিখক আমি আৰু আপোনাৰ পৰা বিচাৰিছো তেনেকুৱা ধৰণৰ ইয়াৰ সৃষ্টিখিনি যে আমাৰ এটা দলৈ পৰিয়াল যে এটা ইয়াত থাকিব পাৰে অসমৰ শেষৰজন মানে দলৈ যিটো উপাধি পাইছিলে এইখন ঘৰ আৰু এই সম্পত্তিবিলাক যিখিনি ঔৰংগজেবৰ ৰচিত যিখিনি তেওঁলোকৰ পুথি তথ্য আমাক দেখুৱালে সেইখিনি সঁচাকে ভাল লাগিল আৰু আপুনি ইমান সুন্দৰকৈ ৰাখিছে আৰু ঘৰটো সোমাই এটা খুব সুন্দৰ এটা পৰিৱেশ আৰু সেইকাৰণে হয়তো আপোনাৰ ইমান সুন্দৰ গীতসমূহ ছাৰ ৰচে আৰু ইমান ধুনীয়া হৈ আছে এতিয়াও য়ং হৈ আছে গম নালাগে যে ছাৰ 80 বছৰ আৰু আমি বিচাৰো আৰু ছাৰ থাকক আৰু হৈ থাকক ছাৰ আমাক আশীৰ্বাদ দিব ছাৰ সেইখিনি আপোনাৰ কথা এয়া মোৰ হাতত দেখিছে আপোনালোকে গামখাৰু বুলি কয় কিন্তু আপুৰুগীয়া এটা সম্পদ গামখাৰু হয়তো কিছুমানৰ ঘৰত আছে কিন্তু ইমান পুৰণি হয়তো গামখাৰু নাই আৰু ছাৰৰ আচলতে সহধৰ্মিনী আমাৰ অঞ্জলি ভট্টাচাৰ্য বাইদেউ
বাইদেউ আছে, বাইদেউ আচলতে ইমান ধুনীয়াকে এইখিনি ৰাখিছে, মোক ক'লে যে মোৰ হাততো আছে খুব সুন্দৰ বস্তু, এইটো গামখাৰু আৰু এখন শিং খাপ বুলি কয় বাইদেউ, সেইখন শিং খাপ আচলতে এবাৰ মেলি দিয়কচোন বাইদেউ, সেইখন শিং খাপ, যেতিয়া এই যে আগৰ আমি যিবিলাক আগৰ চিনেমাবিলাকত বা জয়মতী নহয় তেনেকৈ শিং খাপ বুলি কয় এইখন, আচলতে এইখন আগৰ পুৰণি এটা আপুৰুগীয়া এখন কাপোৰ তেওঁলোকে খুব সুন্দৰকে সাঁচতীয়াকে ৰাখিছে। হয় 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 শিং খাপ, এইখন শিং খাপ খুব সুন্দৰকে তেখেতসকলে সংৰক্ষণ কৰি ৰাখিছে। আচলতে ছাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো ছাৰ, আৰু ইমান সুন্দৰকে আচলতে কথাখিনি ক'লে আৰু ইমান ধুনীয়াকে ছাৰ এই বস্তুবিলাক আপোনাক দেখুৱালে, আৰু আপোনাৰ ওচৰত আচলতে আমি ধন্য যে ইমান, আৰু সকলোৱে চিৰকৃতজ্ঞ, আৰু অসমৰ ৰাইজক আচলতে আপোনাক এই কথাখিনি জনাবলৈ পাই মই সুখী। আৰু এইখিনিতে আৰু ছাৰকো ধন্যবাদ জনাইছো, ডক্টৰ ছাৰকো, যে আমি আৰু বেছি হেৰি নকৰো, যে আপোনাক ৰাইজক কথাখিনি জনালো, যে বাইদেউ আপোনাকো ধন্যবাদ জনাইছো যে আপুনি ইমান ধুনীয়াকে ছাৰক সহযোগ কৰিছে। আচলতে আপুনি নাথাকিলে হয়তো ছাৰে ইমান ধুনীয়াকে কথাখিনি কৰিব নোৱাৰিলেহেঁতেন, আপোনাৰ সহযোগিতা আচলতে শলাগিবলগীয়া। আৰু গোটেই পৰিয়ালটোকে ধন্যবাদ জনাইছো, ইমান ধুনীয়াকে বস্তুখিনি ৰাখিছে, আমাক ইমান ধুনীয়াকে দেখুৱাইছে, আৰু আমি এই কথাখিনি ৰাইজৰ ওচৰত দেখুৱাবলৈ আচলতে এই ভিডিঅ'টো বনাইছো, আৰু আপোনালোক সকলোৱে এবাৰ চাব, আৰু ছাৰৰ বিষয়ে আচলতে সকলো জানিবলৈ, সকলোকে এবাৰ জনাবলৈ সকলোৱে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, নহয় জানো? বাইদেউ আহিছো, নমস্কাৰ।